SLC এক্সাম কেঞ্চেল যে নাজানে চাগে SLC এক্সাম কি হয়। হে গাইজ তোমালোক কেনে আছা? আশা কৰোঁ সকলো তোমালোক ভালেই আছা। তো কি হৈছে মই ইউটিউবত ভিডিঅ' চাই আছোঁ যে মেট্ৰিক পৰীক্ষা কেঞ্চেল SLC এক্সাম মানে SLC এক্সাম আৰু SLC এক্সাম কেঞ্চেল হোৱাৰ কিবা ভিডিঅ' বনাই আছে। এইবোৰ চব মিছা হয়, এইবোৰ ফেক নিউজ হয়। তোমালোকে ইয়াৰ কথাত একো গুৰুত্ব নিদিবা। যোনকেইটা মানে কি ফেক নিউজ দিয়ে আছে এইকেইটা নিজেই নাজানে চাগে SLC এক্সাম কি হয়। এতিয়া সেই শুনাত চাগে বহুতো বেয়া পাব বা মোকো কিবা ক'ব, এতিয়া মই সেইবোৰ কেয়াৰ নকৰোঁ, কাৰণ মই এটা কথাকে বুজি পাওঁ, SLC যোনসকলে দি আছা মোৰ বাবে তোমালোকহে ইম্পৰ্টেণ্ট। কাৰণ মই এইটো নিবিচাৰোঁ যে সিহঁতে এই উৰা বাতৰি দি পেলাই তোমালোকৰ মনটো বেয়া কৰক। মই এইটো কেতিয়াও পচন্দ নকৰোঁ, কাৰণ আমিও পঢ়ি গৈছোঁ, আমিও এটা সময়ত তেনেকুৱা টেনশ্যনত আছিলোঁ যে কিবা হৈছে বা কিবা হ'ব বা কি নহ'ব, আমি সেয়া লৈ পেলাই আমিও বহুত চিন্তা কৰিছোঁ। তোমালোকে সেয়া লৈ পেলাই একো চিন্তা নকৰিবা। আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এতিয়ালৈকে এইটো কথা কোৱা নাই যে এক্সাম কেঞ্চেল হ'ব, আৰু এক্সাম কেঞ্চেল হোৱাটো একো কথাই নাই। প্ৰশ্ন কাকত ফাদিল হৈছে, সেইটোৰ বাবে চৰকাৰে এক্সামো পিছুৱাই দিছে। মই মানিছোঁ প্ৰশ্ন কাকত ফাদিল হৈছে, এইটো হয়, প্ৰশ্ন কাকত ফাদিল হৈছিলে, এইটো তোমালোকে গম পোৱাই। এতিয়া যোনটো নেকি আমাৰ বাবে ভাল হ'ব চৰকাৰে সেইটোৱে কৰিব, অইন কিবা বেলেগ একো নহয় ইয়াত। যে আনতাজি যে কোনোবা আহি পেলাই ক'ব যে SLC এক্সাম কেঞ্চেল, তেনেকুৱা একোৱেই নহয়। তেনেকুৱা ইমানো সহজ নহয় যে SLC এক্সাম কেঞ্চেল হৈ যাব। এতিয়া মই এটা কথাকে ক'ম, যোনসকলে নেকি এয়া উৰা বাতৰি দি আছে সিহঁতক মই ভালকৈ কৈ আছোঁ যে ভাই, তোমালোকে এনেকুৱা উৰা বাতৰি তোমালোকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিদিবা, কাৰণ সিহঁতৰ জীৱনৰ কথা আছে। তোমালোকে এনেকৈ হেতালি খেলি নাথাকিবা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এতিয়ালৈকে এইটো কথা কেতিয়াও নকয়, এইটো মই জানো। কোৱাটো দূৰৰ কথা, এইটো নকয় ময়ো জানো যে এক্সাম কেঞ্চেল হ'ব বুলি। চ' গাইজ, তোমালোকে ভালকৈ পঢ়া, মনোযোগ দি ভালকৈ পঢ়া, ৰিজাল্টটো ভাল কৰা, বাছ। মোৰ তাত ইমানটোৱে লাগে যে মই ইমানটোতে সুখী, কাৰণ তোমালোকৰ এক্সামটো ভাল হ'লে মোৰ তাতো কিবা এটা ভাল লাগিব, কাৰণ তোমালোক হৈছে মোৰ ভাইটি ভণ্টিৰ নিচিনা। তো মই তোমালোকক এটাকে ৰিকুৱেষ্ট কৰিম, তোমালোকে মনোযোগ দি পঢ়া, আৰু তোমালোকে এক্সাম লৈ পেলাই ইমান চিন্তা কৰিব নালাগে। চৰকাৰে এইটো ভালকৈ জানে যে আমাৰ বাবে কি কৰিলে ভাল হ'ব। তো তোমালোকে ভালকৈ পঢ়া আৰু তোমালোকে ৰিজাল্ট ভাল কৰিব বুলি মোৰ সকলো তাত আশা থাকিল। আৰু তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, কাৰণ তোমাৰ যিসকল বন্ধু আছে যিসকলে SLC এক্সাম দিব, সেইসকলক তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা, যাতে সিহঁতক খবৰটো গম পায়। এনে তোমালোকে এয়া উৰা বাতৰি তোমালোকে মনোযোগ নিদিবা। তো আশা থাকিল তোমালোকৰ তাত ভিডিঅ'টো ভাল লাগিছে বুলি, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। সদায় এনেকুৱা ভাল খবৰ পাই থাকিবা। আৰু ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিবা, আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তোমাৰ বন্ধুসকলৰ মাজত এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিয়া, যাতে সিহঁতেও গম পায় যে SLC এক্সামৰ বিষয়ে মই কি কৈছোঁ, বা চৰকাৰৰ দ্বাৰা তেনেকুৱা একো কথা অহা নাই যে এক্সাম কেঞ্চেল হ'ব। তো সিহঁতেও গম পাব লাগে, নহ'লে সিহঁতেও এনে চিন্তাত বহি থাকিব। তাই আমি লগ পাম আন এটা নতুন ভিডিঅ'ত। ধন্যবাদ।